নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ৰাঙনি টিভিত সম্প্ৰসাৰিত আমাৰ সকলোৰে চিনাকি ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ এছআই ছাৰৰ বিষয়ে। ফ্ৰেণ্ডছ, আপোনালোকে এই ভিডিঅ'টোত এছআই ছাৰৰ জন্ম, ঘৰ, প্ৰেম সম্পৰ্ক আৰু তেখেতৰ মাহিলী উপাৰ্জন আদিৰ বিষয়ে জানিব পাৰিব। আহক তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, এছআই ছাৰৰ সম্পূৰ্ণ নাম হৈছে প্ৰীতম বৰুৱা। তেখেতৰ জন্ম হৈছিল 15 অক্টোবৰ 1983 চনত নগাঁও জিলাত। প্ৰীতম বৰুৱাৰ পিতৃৰ নাম হৈছে ভৱেশ বৰুৱা, যি অসমীয়া ভ্ৰাম্যমাণ মঞ্চ জগতৰ এক জনপ্ৰিয় অভিনেতা হোৱাৰ উপৰিও এগৰাকী নাট্য পৰিচালক হিচাপেও পৰিচিত। প্ৰীতম বৰুৱাই শিক্ষা জীৱন আৰম্ভ কৰিছিল নগাঁও জিলাৰ পৰাই আৰু নগাঁও কলেজৰ পৰাই তেখেতে শিক্ষা জীৱন সমাপ্ত কৰে। প্ৰীতম বৰুৱাৰ হাইট আৰু ৱেইটৰ বিষয়ে ক'বলৈ গ'লে তেখেতৰ হাইট 6.1 ইঞ্চ আৰু ৱেইট 70 কেজি এপ্ৰক্স। তেখেতে বৈবাহিক জীৱন আৰম্ভ কৰে গায়ত্ৰী শৰ্মাৰ সৈতে। তেখেতৰ মাহিলী উপাৰ্জন বুলি ক'লে মাহিলী উপাৰ্জন প্ৰায় 42 পৰা 50K এপ্ৰক্স। জনপ্ৰিয় অভিনেতা প্ৰীতম বৰুৱাৰ ফেভৰাইট অসমীয়া অভিনেতা হ'ল যতীন বৰা আৰু অভিনেত্ৰী হ'ল বৰষাৰাণী বিষয়া। সৰুৰ পৰাই অভিনয়ৰ প্ৰতি আগ্ৰহী থকা প্ৰীতম বৰুৱাই বহুতো জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰা দেখা যায়। অভিনয়ৰ লগতে তেখেতে মডেলিঙৰ সৈতেও জড়িত হৈ আছে। প্ৰীতম বৰুৱাই ৰেঙনিত সম্প্ৰসাৰিত বেহাৰবাৰী আউটপোষ্টত এছআই চৰিত্ৰই সমগ্ৰ দৰ্শকৰ মন জয় কৰি তুলিছে। বৰ্তমান বেহাৰবাৰী আউটপোষ্টত এছআই ছাৰ আৰু জবাৰ প্ৰেম সম্পৰ্কই ধাৰাবাহিকখনক এক নতুন খলকনিৰ সৃষ্টি কৰি তুলিছে। ফ্ৰেণ্ডছ, প্ৰীতম বৰুৱাৰ ইনষ্টাগ্ৰাম একাউণ্টত প্ৰায় 30,000 ফলোৱাৰ্ছ থকা দেখা যায়। যিটো ইনষ্টাগ্ৰাম একাউণ্টত তেওঁ বেহাৰবাৰী আউটপোষ্টৰ কিছুমান ভাল লগা ফটো, নতুন নতুন ৰিলছ ভিডিঅ', মডেলিঙৰ কিছুমান ফটো আপলোড কৰা দেখা যায়। ফ্ৰেণ্ডছ, প্ৰীতম বৰুৱাৰ বিষয়ে যিমানখিনি পাৰি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক আৰু আগলৈ এনেকুৱা ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পুনৰ এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।